অসমবাসী ৰাইজ স্বাগতম জনাইছোঁ মই এটা ভিডিঅ'লৈ। আজি মানে ব্লগটো বহুত দিনৰ বনাই দিলোঁ মানে, আৰু ব্লগ বনাওঁ কি হয় মানে এডিটিং কৰিবলৈ মোৰ মন নাযায়। চ' সেইকাৰণে দিব পৰা নাই ব্লগ চগবোৰ। আৰু মানে শ্বৰ্ট ফিল্ম এখন দিছিলে, চাই নাই গম নাপাওঁ। এইটো চেনেল নহয় কিন্তু মানে অসম নটিবয় চেনেলটোত দিছিলোঁ। চাইছিলে নাই গম নাপাওঁ, যিসকলে চাইছে তেওঁলোকে গম পায়, আৰু যিসকলে চোৱা নাই চাই ল'ব। মানে শ্বৰ্ট ফিল্মবোৰ দিওঁ কিন্তু ভিউজ চিউজবোৰ ইমান নহা হৈছে, চেনেলটো ডাউন কৰি দিছে, আৰু মানে প্ৰায়ভাগে নাচায়। চ' আমি পপুলাৰ মানুহ নহয়তো, সেইকাৰণে নাচাবও পাৰে, গম নাপাওঁ, ভাল নহ'ব পাৰে কাহিনীবোৰ। হ'লেও আপোনালোকে অকণমান চাব, আমাক অকণমান ছাপোৰ্ট কৰিব, শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইবটো কৰি দিব, তেতিয়া ভাল পাম। আৰু আজি বহুত দিনৰ ব্লগটো বনালোঁ, ব'লক কি হয় কি নহয় ব্লগটো চাই থাকক। ষ্টাৰ্ট। আজি মানে ঘৰতে আছিলোঁ, সেইকাৰণে ভাবিছোঁ কিবা এটা কৰোঁ। আৰু এইফালে দেখিবলৈ পাইছে বাঁহ কেইডালমান পৰি আছে, এই বাঁহ কেইডালে মই কিবা এটা কৰোঁ বুলি ভাবিছোঁ। আৰু গোটেইকেইডাল কাটিলেতো মায়ে মোক থৈ পেলাব, বৰবাদ দি দিব, আৰু খৰি কৰিব লাগিব কিছুমান। সেইকাৰণে চাই লওঁ বাঁহ কেইডালমান, তো চাই পিনে কিবা কাম এটা কৰোঁ, আৰু চাই থাকক। এইফালে মোৰ হাতত আছে দা, আৰু কাটি দিওঁ বাঁহ। আজি বতৰটো গোমা, সেইকাৰণে কৰি দিওঁ কিবা ভাল এটা। আমাক বাঁহৰ লগতে লাগিব এইফালে টকৌপাতো, গতিকে টকৌপাত দেখিলে মানুহ কাটি লওঁ। কিছু সময়ৰ পিছত তো গাইজ মানে কিছুমান কাম কৰিলোঁ, তাৰপিছত কামটো কমপ্লিট হোৱা নাই, সেইকাৰণে দেখাব নহ'ল আপোনালোকক। আৰু এতিয়া গা চা ধুই লওঁ, গা চা ধুই পিনে এফালে যাওঁ মানে, তো জল্দি গা চা ধুই দেখুৱাই আছোঁ ক'লৈ গৈ আছোঁ। তো পূৰা মানে গাছ যি বায়ে ঘৰলৈ গুচি আহিলোঁ, তাৰপিছত ভিডিঅ'টো বনাবলৈ হোৱাই নাই তেনেকৈ। এতিয়া ৰাতি হ'ল, এতিয়া অলপ ওলাই আহিছোঁ ৰাস্তাৰ ফালে, সেইবিলাক গোটেই আন্ধাৰ। তো ৰাস্তাৰ ফালে ওলাই আহিছোঁ, তাৰ ব্লগটো আৰু কণ্টিনিউ কৰি গৈ থাকক। এইফালে মানে ভিনদেউৰ লগত আহিছোঁ বজাৰৰ পইচা তুলিবলৈ। ভিনদেউৱে কয় ব্যৱসায়, তাকো শাক পাচলি, গতিকে বাকীটো চলিবই। সেইকাৰণে বাকী পইচাটোকে নিবলৈ আহিলোঁ আৰু ভিনদেউৰ লগত সন্ধিয়া সময়ত। আৰু এইফালে আমাৰ যাৰ ঘৰত পইচা তুলিবলৈ আহিছোঁ, তেওঁলোকৰ ঘৰত ল'ৰাটোৱে ভাত পানী মাৰি আজৰি 6টা বজাতে। শনি পাওক, পঢ়া শুনা ধান্দা নাই, অকল ভাত মমবাতি লগাই মাৰি পঠিয়ালে বাপেকে যা। এয়া ভিনদেউৱে পইচা তুলি আছে, পকাই ঘূৰি ফুৰিছোঁ। এয়া মণি বেগ গৰম হৈ আছে, এয়া ভৰালে নো তহকে লাহেকে উলিয়াই পকেট গৰম হৈ আছে, এতিয়া পাছত ঠাণ্ডা হৈ যাব। বিজি মানুহ, আন্ধাৰ একো দেখাই নাই। পূৰা মানে গাড়ী ৰাতিপুৱা হৈ গ'ল ধুনীয়াকৈ। এতিয়া উঠিলোঁ ধুনীয়াকৈ, এইফালে আৰু ভকত হৈ আছে বিন্দাছকৈ। তাৰপিছত আৰু আজি এতিয়া ৰাতিপুৱা উঠিলোঁ ধুনীয়াকৈ, ব'ল বম কোনে বুজিব আৰু কি কথা। এইবিলাক শুই আছোঁ ধুনীয়াকৈ, এয়া পৰিস্থিতিয়ে আৰু। তাৰপিছত এতিয়া আৰু ৰাতিপুৱা হ'ল ধুনীয়াকৈ চাহ তাহ খালোঁ, তাৰপিছত আৰু কি হয় কি নহয় দেখা থাকিব। পূৰা 3টা বাজি গ'ল, এতিয়া গৈছোঁ খেল চাবলৈ। আগত গৈ থকা ভিনদেউ, পূৰা বাগান গৈ আছোঁ আৰু, মানে ফুটবল খেল হৈ আছে, তো চাবলৈ গৈ আছোঁ, দেখাম চাব। তো এইফালে আহি আমি খেলৰ জেগা পাই গ'লোঁ। এইফালে খেল চলি আছে, যেনেকুৱা লাগিছে যেন জিকিব, ৰেড কালাৰ পিন্ধা মানে টিমটোৱে জিকিব যেন লাগিছে। আৰু কি হয় কি নহয় নাজানো, খেলখন চাই থাকোঁ, তাৰপিছত আৰু দেখাই আছোঁ কি হয় কি নহয়। তো শেষত সেইটোৱে হ'ল যিটো চিন্তা কৰিছিলোঁ, মানে ৰেড কালাৰৰ টিমটো জিকিলে। আৰু এতিয়া আমিও ঘৰৰ ফালে ৰাওনা হৈ দিওঁ। পূৰা গাইজ এতিয়া গ'ল মৰ্ণিং উঠি ল'লোঁ। আৰু এইফালে দেখিবলৈ পাইছোঁ মানে বজাৰ কৰিবলৈ ওলাইছে ভিনদেউহঁতি, তো বজাৰলৈ যাওঁ। এয়া বস্তু বান্ধি আছে বিন্দাছকৈ, তাৰপিছত বজাৰলৈ যাওঁ। আজি ঘৰলৈ যামগৈ আৰু ধুনীয়াকৈ পাছবেলামানলৈ বজাৰ চজাৰ কৰি মেলি ধুনীয়াকৈ, তাৰপিছত এয়া বজাৰ যাওঁ বোলো।
ক'ত ঘূৰিবা তুমি হা অ' ৰাম ক'ত ঘূৰিবা তুমি সেইটোকে মই কৈ আছোঁ মেলিবলৈ নহ'লে এজনে ক'বই নোৱাৰে দেশৰ কথা আকৌ এনেই প্ৰদৰ্শন দিবলৈ আহিলে আৰু হে মেলা লাগি যোৱা কামত কি ইয়াতে আছোঁ কেলৈ নাই যি মোলৈ বাঢ়ে আৰু বজাৰলৈ ওলাই আহে আৰু চিধা কথা বজাৰলৈ ওলাই আহিলে এইফালে পূৰা গৰম পৰিছে আৰু এইফালে আমাৰ ভিনদেউ পূৰা লাগি আছে কামত বজাৰ গৰম কশকেইটা মাত পটাপট মাত কি থৈ মাত ঠাণ্ডা নাই দোকান বজাৰ কৰিবলৈ আহিলে হে কশকেইটা মাত গোটেই মিহলাই পেলালি এখন বজাৰৰ নিচিনা গোটেইবা আলু পিঁয়াজ কৰি পেলালি বাইদেউহঁতি মানে গোটৰ কাম কৰি আছে আৰু আমি ফাইনেলি বজাৰৰ পৰা আহি পাই গ'লো এইফালে ভিনদেউ তাৰপিছত এইফালে মই বস্তুখিনি বিক্ৰী হ'ল আৰু 2 টকা 3 টকামান যেনে তেনে চলি আছোঁ আৰু টাক টুককৈ সেয়া পৰিস্থিতি পূৰা মানে গাইছ আন্ধাৰে হৈ গ'ল আৰু এতিয়া ঘৰলৈ গৈ আছোঁ আৰু আমগুৰিৰ পৰা জাজিলৈকে গৈ আছোঁ জাজিৰ পৰা এতিয়া গাড়ী পাওঁ নাপাওঁ ভগৱানেহে জানে গৈ থাকোঁ বাৰু বোলক এতিয়া পূৰা আহি বিন্দাছকৈ শুই দিলোঁহি আৰু ভিনদেউৰ পৰা আহি পাই গ'লোঁ আহি পিনি নামঘৰৰ পৰাও আহিলোঁগৈ বাৰু অলপ দেৰি হৈ গ'ল তাৰপিছত এতিয়া শুবলৈ লৈছোঁ আৰু বাকী ভিডিঅ'টো চাই ভাল পালে নাজানো পূৰা পানী চানী লাগি আছে নাকটো বন্ধ হৈ আছে পূৰা চ' ভাল পালে নাজানো আৰু বাকী চেলিব্ৰিটিসকলক বাদ দি আমাৰ ভিডিঅ'বোৰ অকণমান মন দিব আৰু বাকী যদি চাই ভাল পায় মৰম চেনেহবোৰ দিব মৰম চেনেহনো কি আৰু লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব সেয়াই আৰু ভিডিঅ'বোৰ চাই থাকিব আজিলৈ বাই বাই ভিডিঅ' কণ্টিনিউ দি আছোঁ চিন্তা নকৰিব চাই থাকিব